হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আমাৰ চেনেল এডুকেশ্যনেল চাট। আজি আমি কথা পাতিম অসম স্পেচিয়েল টেট 2019 সম্পৰ্কে। এই স্পেচিয়েল টেট কোনে কোনে দিব পাৰিব আৰু এপ্লাই কেতিয়া হ'ব, কেতিয়া এক্সাম হ'ব, ইয়াৰ দ্বাৰা কোনে কোনে বেনিফিট হ'ব, কাৰ আৰু ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আদি সম্পৰ্কে জানিব পাৰিব। যদি আপোনালোকে এই চেনেলটোত নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা নতুন নতুন ধৰণৰ আপডেট পাওক। গতিকে বন্ধুসকল, আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি লওক। মই ইয়াতে গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু লিংকটো পেষ্ট কৰিছোঁ, যিহেতু মোৰ তাত আগতে আছিল। অসমgovsakori.com এই ৱেব পেজটোৰ পৰাই মই এইটো ইনফৰ্মেশ্যন পাইছিলোঁ। চ' এই ইনফৰ্মেশ্যনটো মই আপোনালোকক পাৰা বস্তুলৈ বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তাৰ পিছত আছাম স্পেচিয়েল টেট 2019। এই অসম স্পেচিয়েল টেট উইথিন 31 জুলাই 2019 ইয়াতে দিয়া আছে যে 31 জুলাইত অসম টেট টো পতা হ'ব। এইটো স্পেচিয়েল টেটটো আৰু আমাৰ এইটো যিটো জেনেৰেল টেট সেইটো টেট নহয় দেই, আকৌ বহুতে সেই জেনেৰেল টেট বুলি ভাবিব। এতিয়া চাওক, অসম টেট লাষ্ট নিউজ কামিং ফ্ৰম দ্য এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম। ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ অসমে লাষ্ট নিউজ পঠাই দিছে, নিউজ দি দিছে যে এই নিউজত এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম উইল বি হোল্ড এ স্পেচিয়েল টেট ইন আছাম। এটা স্পেচিয়েল টেট পাতিব অসমত, আৰু এই স্পেচিয়েল টেটটোক সাধাৰণতে কি নামেৰে নামকৰণ কৰা হ'ব জানে? সংযোগী শিক্ষাকৰ্মী, অৰ্থাৎ সংযোগী শিক্ষাকৰ্মীসকলেহে এই স্পেচিয়েল টেটটো দিব পাৰিব। এই স্পেচিয়েল টেটটো মানে টেণ্টেটিভলি উইথিন জুলাই 2019 অৰ্থাৎ জুলাই মাহত হ'ব। মই আগতে কৈছোঁ যে জুলাই মাহৰ 31 তাৰিখে এইটো হ'ব। এপইণ্ট দ্য সংযোগী শিক্ষাকৰ্মী, এইটো হ'ব কি সংযোগী যিবিলাক সহকৰ্মী মানে শিক্ষাকৰ্মী আছে, যিবিলাকৰ এতিয়ালৈকে চাকৰি মানে সম্পূৰ্ণৰূপে হোৱা নাই, তেওঁলোকেহে মানে সেইটো টেট দিব পাৰিব। চ' ইয়াতে আছে এ ডিটেইলছ নিউজ পাব্লিছ অন দৈনিক জন্মভূমি অৰ্থাৎ দৈনিক জন্মভূমি নামৰ এই কাকতখনত মানে এই ডিটেইলছসমূহ কি কৈছিল 4 জুন তাৰিখে অসম মানে চৰকাৰে যিটো এলিমেণ্টাৰী এডুকেশ্যন সেইটো ডিপাৰ্টমেণ্টে প্ৰকাশ কৰিছিল। দ্য ৰিপৰ্ট ছেইড ডেট বাই হোল্ডিং দ্য স্পেচিয়েল টেট ইন 2019 সংযোগী শিক্ষাকৰ্মী উইল বি এপইণ্টেড ভেকেণ্ট পোষ্ট ইন আছাম এলিমেণ্টাৰী স্কুল। আৰু ইয়াৰ দ্বাৰাই অসম এলিমেণ্টাৰী স্কুলৰ মানে যিবিলাক ভেকেণ্ট পোষ্ট, সেই ভেকেণ্ট পোষ্টবিলাক ফিল আপ কৰিবলৈ চেষ্টা কৰা হ'ব। The candidate must have passed B.Ed or D.El.Ed for appearing in Assam Special TET. এই অসম স্পেচিয়েল টেটটোত মানে এপিয়াৰ হ'বৰ কাৰণে কেণ্ডিডেটজনে অৰ্থাৎ B.Ed আৰু D.El.Ed কম্পালচৰিভাৱে পাছ কৰিব লাগিব। অসম স্পেচিয়েল টেট 2019 নটিচটো আছে, ইয়াতে নটিচত কৈছে যে নাও আছাম টেট নটিফিকেশ্যন 2019 is trending topic in Assam. So it another news for TET Assam 2019. অসম সৰ্বশিক্ষা অভিযান মিছন ডিৰেক্টৰ asks all DC DEEO to collect the information about শিক্ষাকৰ্মীৰ যিটো মানে বিষয়ে অসমৰ অসম সৰ্বশিক্ষা অভিযানৰ মিছনৰ যিটো ডাইৰেক্টৰ সেইটোৱে মানে DC বা DEEOবিলাকক সুধি কেনে এইটো ডিচিশ্যন লৈছে। আৰু এইটো কৈছে কি এজ পাৰ ইনফৰ্মেশ্যন ইন আছাম টোটেল 3000 শিক্ষাকৰ্মী উইল বি বেনিফিটেড বাই দিছ আছাম স্পেচিয়েল টেট 2019। 2019 চনৰ স্পেচিয়েল টেটৰ দ্বাৰা এটলিষ্ট 3000 শিক্ষাকৰ্মীয়ে কি হ'ব? বেনিফিট হ'ব, অৰ্থাৎ তেওঁ লাভালাভ হ'ব তেওঁলোকৰ, আৰু 3000 কৰ্মচাৰী ৰেগুলাৰ হ'ব। ইটছ মাষ্ট চে ডেট ইট ইজ ভেৰি গুড নিউজ ফৰ শিক্ষাকৰ্মী। এইটো আমি ক'বই লাগিব যে এইটো মানে বহুত ভাল নিউজ সকলো শিক্ষাকৰ্মীৰ কাৰণে। আৰু এই অসম টেট দিবৰ কাৰণে মানে যিটো স্পেচিয়েল টেট দিবৰ কাৰণে কি যোগ্যতা লাগিব? অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডাৰী অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ উইথ 50% মাৰ্ক,
আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে কি কৰিব 5% মাৰ্কটো কি হ'ব লেছ কৰি দিয়া হ'ব আৰু তেওঁ মাষ্ট বি BEd বা DLEd এক্সামিনেশ্যন পাছ কৰিব লাগিব আৰু DLEd BEd অৰ্থাৎ তেওঁ ODL মোডৰ পৰাও কৰিব পাৰে এইটো কোনো কথা নাই গতিকে এই যিটো সম্পূৰ্ণ এই তথ্যটো দৈনিক জন্মভূমি নিউজ পেপাৰৰ পৰা মানে দিয়া হৈছে আৰু ইয়াৰ যিটো লিংক এই সকলো জানিবৰ কাৰণে দ্বিতীয় জানিবৰ কাৰণে এই লিংকটো মই তলত মোৰ ভিডিঅ'টোত দি দিম আৰু এতিয়া কথা হ'ল কি আসাম স্পেচিয়েল টেট দিব কোনে এতিয়া এইটো কথা আহি পৰিল তো আসাম স্পেচিয়েল টেট দিব সেইসকল শিক্ষকে যিসকলে আগতে টেট পৰীক্ষা পাছ কৰিছে আৰু স্কুলতো সোমাই আছে কিন্তু তেওঁলোকৰ চাকৰিটো ৰেগুলাৰ হোৱা নাই এই স্পেচিয়েল টেটৰ দ্বাৰাই 3000 কৰ্মচাৰীক তেওঁলোকে কি কৰিব ৰেগুলাৰ কৰিব আৰু বাকীখিনি থাকিয়ে যাব সেই আগৰ যে কণ্ট্ৰাকচুৱেল বেষ্ট তেনেকুৱাকৈ থাকি যাব কিন্তু পিছত আকৌ সময়ে চৰকাৰে কি কৰিব এনেকুৱাকৈ টেট পাতিব আৰু পাতি মানে তেওঁলোকক লাভালাভ কৰি দিব আৰু গতিকে এইখিনিয়ে আছিল গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ নটিফিকেশ্যন যদি কিবা আহে যদি পাব বিচাৰে তেনেহ'লে ইউ মাষ্ট ছাবস্ক্ৰাইব আৱাৰ চেনেল চ' ধন্যবাদ জয় আই অসম